নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে এটি অন্য এটি ভিডিঅ'লৈ মই আপোনালোক সকলোৰে মৰমৰ হিফজুৰ ৰহমান মই এজন ৰেডিঅ'গ্ৰাফাৰ আৰু আজি আপোনালোকক মই দেখাম ডিআৰ চিষ্টেমত কি ইকুইপমেণ্টছ ব্যৱহাৰ হয় কি সা সঁজুলি ব্যৱহাৰ হয় কি সা সঁজুলি ব্যৱহাৰ দ্বাৰাই আমি এটা এক্সৰে কৰিব পাৰোঁ আজি আমি সেই কথা অলপ আলোচনা কৰিম এইটো আমাৰ মনিটৰ এই মনিটৰটো এভৰিথিং ডিআৰ মেচিনত এভৰিথিং ছেটআপ কৰা থাকে এটা তোমাৰ আপোনালোকৰ যদি এক্সৰে কৰিব লগা হয় মনিটৰ যদি এক্সৰে কৰিব লগা হয় বুকৰ এক্সৰে কৰিব লগা হয় কি ভিউ কৰিব লগা আছে কি কৰিব লগা আছে এভৰিথিং ইজ ছেটআপ কৰা কেভিপি ইমেজ বুলি কয় পিছত মই লাইন লাইনত কেভিপি ইমেজৰ কি কাম ইয়াতে স্কেলেটল চিষ্টেম আছে বডি এটা আছে বডি পাৰ্ট এইটা বডি পাৰ্ট ক্লিক কৰি এটা এভৰিথিং বহুত সহজ এটা সব এভৰিথিং কৰিব পাৰি এইটো হ'ল আমাৰ ইউপিএস এই ইউপিএসৰ থ্ৰুৰে আমাৰ ইয়াতে পাৱাৰ সাপ্লাই কৰে বা এইটো লাইন গুচি গ'ল ইয়াৰ পৰা পাৱাৰ দিয়ে জেনাৰেট হয় বা পাৱাৰ সাপ্লাই কৰে ইয়াৰ পৰা এইটো আমাৰ প্ৰিন্টাৰ ইয়াৰ পৰা ফিল্ম লাইন বা আমি এক্সৰে কৰিলে নহয় ফিল্ম লাগিব বা ফটো লাগিব ইয়াৰ পৰা ওলাই এইটো এটা মনিটৰ এই মনিটৰটো আমাৰ ৰিপৰ্টিঙৰ কাম কৰোঁ ইয়াতে এভৰিথিং ৰিপৰ্টিঙৰ কাম চলে এইটো প্ৰিন্টাৰ সকলোৱে জানে এতিয়া আমি জানো এক্সৰে মেচিনত আমাৰ যে আমাৰ আৰু বস্তু মই দেখাব পাৰিব এইটো ভিউ বক্স ইয়াতে যেতিয়া মানে ফিল্মবিলাক ওলাও আমি ইয়াতে চেক কৰোঁ যে প্ৰব্লেম আছে নে নাই বা ৰেডিঅ'লজিষ্টে চেক কৰে এটা কি প্ৰব্লেম আছে নে নাই এক্সৰে খন চাই আৰু এইটো আপোনাৰ মেইনলি মেচিন হ'ল এইটো আমাৰ এইটো হ'ল কন্ট্ৰল পেনেল বা কনসোল এইটো আমাৰ কনসোল ইয়াৰ পৰা আমি এক্সপ'জ কৰোঁ মানে এটা ফটো এটা ক্লিক কৰিব লাগে বা এক্সৰে খন ল'ব লাগে এইটো এক্সপ'জাৰ ইয়াতে আমি ৰেডি এক্সপ'জ কৰি দিওঁ এক্সপ'জ হোৱাৰ পিছত আমাৰ ইয়ালৈ লগ ডাটাবিলাক ইয়াতে শ্ব' হয় বলক আমি ভিতৰৰ ফালে যাওঁ ভিতৰৰ ফালে যাই আপোনালোকে ইকুইপমেণ্টছ দেখাওঁ প্রথমে দেখাম এইটো আপোনাৰ এক্সৰে টিউব এই টিউবটো মুভমেন্ট কৰিব লাগিলে ইয়াৰ সুইচ আছে সুইচ টিপিলে এইখন ডিটেক্টৰ এই ডিটেক্টৰৰ কামটো মই লাহে লাহে কাম আৰু এই ডিটেক্টৰত যেতিয়া এটা এক্সৰে কৰোঁ তেতিয়া ইয়াতে প্ৰতিফলন হয় মানুহ মানে কিবা এটা এক্সৰে কৰি ইয়াতে প্ৰতিফলন হয় এরপর ডাটাটো কেনেকৈ তালৈ গুচি যায় ডাটাটো এইটো হ'ল আমাৰ পাৱাৰ সাপ্লাই এরপর পাৱাৰ সাপ্লাই কৰে এর যেতিয়া এক্সৰে কৰিলো ইয়াৰ ডাটাটো লগ গুচি যায় 10 সেকেন্ডৰ ভিতৰত আহি এই মনিটৰটো শো হৈ যায় আৰু ইয়াৰ পৰা আমাৰ ভোল্টেজ বা এভৰিথিং জেনাৰেট এইটো মেইন কাম এইটো হ'ল ৰেজিষ্টাৰ মেইন কাম তাৰপিছত মই দেখাম এইখনো টেবুল ইয়াতে কেতিয়াবা ধৰক এক্সৰে কৰিব লাগে লিকুৱাই দিব লাগে এক্সৰে আমি ইয়াতে কৰি দিওঁ এটা বহাব লাগে এটা বহাই এইখন ষ্টেণ্ডিং ধৰক আমি এটা পেচেণ্টৰ ষ্টেণ্ডিং পজিশ্যন আমি এক্সৰে কৰিব লাগে ধৰক আমাৰ নি আঁঠুৰ এক্সৰে আছে ষ্টেণ্ডিং পজিশ্যন কৰিব লাগে আমি ইয়াতে কৰিব পাৰোঁ বা আপোনাৰ আজিকালি ডিজিটেল চিষ্টেম হৈছে নহয় ডিজিটেল পদ্ধতি হৈ ষ্ট্ৰেচিং মানে আপোনালোকক গোটেই যদি বডিটো লাগে গোটেই বডিটো লাগিলে আমি ইয়াতে উঠি গোটেই বডিটোৰে এক্সৰে কৰিব পাৰোঁ এটা ধুনীয়া আপোনাৰ যদি গোটেই আমাৰ হাড়ডাল মাছডাল বা আপোনালোকৰ স্পাইনেল যদি গোটেই এক্সৰে খিনি থাকে আমি গোটেই এক্সৰে কৰিব পৰা যায় গোটেই স্পাইনেল ল'ব পাৰোঁ ইয়াতে কৰি আমি বঢ়িয়াকৈ কৰিব পাৰোঁ আহক আমি আৰু এটা দেখাওঁ এইটো আপোনাৰ চেঞ্জিং ৰুম ইয়াতে চেঞ্জিং ৰুম এইটো লিড এপ্ৰনৰ কামটো মই লাহে শিকাম মানে এই লিড এপ্ৰনটো কিয় পিনে ইয়াতে যেতিয়া আমাৰ ছেফটি ৰেডিঅ'গ্ৰাফাৰৰ ছেফটি ইয়াতে কি হয় যে আমি এটা এক্সৰে কৰোঁ এক্সৰে কৰিলে স্কেটাৰ ৰেডিয়েশ্যন আমি নাজানো স্কেটাৰ ৰেডিয়েশ্যন কি লাহে লাহে আৰু স্কেটাৰৰ বিষয়ে শিকাম স্কেটাৰ ৰেডিয়েশ্যন যদি আমাৰ কামটো নকৰে বা আমি ৰেডিঅ'গ্ৰাফাৰবিলাকে যাতে আমি নাখাওঁ স্কেটাৰ ৰেডিয়েশ্যন সেইটো ছেফটিৰ কাৰণে এইটো এটা লিড এপ্ৰন মনত থাকে আপোনালোকৰ থাইৰক্সিন এইটো থাইৰক্সিন এনেকৈ আপোনালোকৰ থাকে বনেট চিলিং আছে গগলছ আছে মই লাহে আপোনালোকক দেখাই দিম অলপ যদি আপুনি আজি এই ইকুইপমেণ্টছ বা সা সঁজুলিৰ বিষয়ে জানিছে অলপ সকলোকে উপকৃত হৈছে তেনেহ'লে আপোনালোকে লাইক এটা কৰি দিব আৰু আপোনালোকে ছাপোৰ্ট কৰিব যাতে আগন্তুক আৰু এনেকৈ মই ভিডিঅ'বিলাক দি যাব পাৰোঁ ধন্যবাদ